चिरां जिल्ला रुनिखाता हाग्रा बिफाननि गोख्रों सिग्रोमनायाव गोबां आयेन बेरेखा दंफां हमदों। मैया 1 मे खालि चिरां जिल्ला रुनिखाता फरेस्ट रेन्जनि रेन्जार जसमनिक मुसाहारि आरो बिथांनि हान्जाजों लोगोसे फाथालसाना रिफु रिजार्भ हाग्रानिफ्राय आयेन बेरेखायै दंफां खावनानै लाबोनायनि हेंथायै गोख्रों सिग्रोमो आरो दंफांजों लोगोसे गासै गंथाम लड ट्रेक्टरखौ हमनो हायो। आयेन बेरेखायै खावनानै लाबोनाय दंफांनि गासै 1 लाखनिबो बारा जागोन होनना रेन्जार जसमनिक मुसाहारि बिथाङा खौरां बिजोंनि गेजेरजों बुंथियो। लोगोसे मिथिंगायारि सम्पदखौ लानानै गले गले बेफोरबादि आयेन बेरेखा हाबा मावनायनिफ्राय जानगाराव थानो थाखाय गुरैयै खावलायहरदों। যোৱাকালি 1 তাৰিখ সোমবাৰ যেহেতু বন্ধও আছিল আৰু আমাৰ ৰুটিন হিচাপে আমি জংঘললৈ সকলো ষ্টাফ লৈ আমি জংঘললৈ পেট্ৰলিং কাৰণে গৈছিলোঁ। ঠিক এই সময়ত তাৰমানে আমি যেতিয়া গৈ আছোঁ তেতিয়া আমি ট্ৰেক্টৰৰ কচ দেখা পাই কচটো মানে চাই আমি ভিতৰলৈ সোমাই গ'লোঁ। যেতিয়া আমি জংঘললৈ পালোঁ তেতিয়া ট্ৰেক্টৰৰ চিনটো আমি ডিষ্টিং দেখা পাই আমি সিফাল বিচৰাতে 3খন ট্ৰেক্টৰ তাতে লোড কৰি থকা উইথ লোডেড আমি দেখা পালোঁ। লগে লগে আমি সেই 3খন ট্ৰেক্টৰ ধৰি লৈ আহিছোঁ। 3খনৰ ভিতৰত এখনটো খালী ট্ৰেক্টৰ আছিল, তথাপিও সেইখনো মানে লৈ আহিব লগা হ'ল যিহেতু এইটোও প্ৰস্তুতি কৰি আছিল লোড কৰাৰ কাৰণে। কাঠটো আমাৰ পাৰ্লি বুলি কয়, পাৰ্লি কাঠ আছিল। ফুল লোডেড 2টা ট্ৰেক্টৰ আমি 3টা ইঞ্জিন এইটো লৈ অহা হৈছে যোৱাকালি। মূল্য হিচাপে টোটেল 1 লাখ মানে হ'ব, 1 লাখ মান জোখৰ মানে ভেলুৰ কাঠ হ'ব। চোৰকেইটা আমি যোৱাৰ আগতে সিহঁতে কেনেকৈ বা গম পাই হয়তো বা গাড়ী আৱাজ শুনি বা আমাৰ মানে মাতটো গম পাই সিহঁতে হয়তো মানে গাড়ীখন পলাইছিল। আমি যেতিয়া আমি গৈ পাইছিলোঁ তাইলৈ তেতিয়া সময়ত মানে মানুহ এটাও নাছিল। কোনটো জংঘল আছে? এইটো আমাৰ সেই দলকলা ব্লকেই কয়। এইটো পাতালচানা দি আমি সোমাব লাগে। পাতালচানা ফাদামবাৰী নতুনকৈ জংঘল ইনক্ৰচাৰ য'ত খাটি আছে এতিয়া তাতেই সিহঁতে মানে জংঘলখন হণ্ডা মেচিন দি কাটি আছিল। এই সময়তে আমি গৈ সেইটো ধৰি লৈ আহিলোঁ। বিভিন্ন সময়ত আমি গৰু গাড়ী দি খাট চুৰ কৰাটো আমি দেখা পাইছিলোঁ।